सुक्लाय सेरफां ओनसोलनि रायजोफोरनि थाखाय गोजोनथाव खौरां। तामुलपुर जिल्ला सिंनि नावकाटानि सुक्लाय सेरफाङाव गारि मटर सालायनाय सोलोंनायनि खाबुनि थाखाय ड्राइभिं स्कुल गायसननाय जाबाय। बिटिसि सोरखारनि गनायथि गोनां सुक्लाय सेरफांनि ड्राइभिं स्कुलाव मुं थिसननाया सोलिगासिनो। गरेस्वर, नावकाटा, बाङालिपारा बायदि ओनसोलनि सुबुंफोरनि खाबु जानाय बादियै बिटिसिनि इएम रनेन्द्र नार्जारिनि नाजानायाव गायसननाय ड्राइभिं स्कुलाव ट्रेनिं लानाय एबा ट्रेनिंआव जाफुंसारनायनि उनाव गारि सालायनो हानायनि फोरमान बिलाइ एबा सार्टिफिकेटजों लोगोसे ड्राइभिं लाइसेन्स होनाय जागोन होनना मिथिहोयो। যিটো ড্ৰাইভিং স্কুল আমি ইয়াতে ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ, আমি আজি এই বিদ্যালয়খনৰ এই স্কুলখনৰ প্ৰচাৰৰ কাৰণে আৰু আমাৰ যিসকল প্ৰশিক্ষাৰ্থী হ'ব সেই প্ৰশিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে আমি আজি আপোনালোকক ইয়াতে নিমন্ত্ৰণ কৰি প্ৰচাৰৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমি আজিৰ পৰাই ইয়াত ফৰ্ম ফিল-আপৰ ব্যৱস্থা কৰিছিলোঁ আৰু আজিৰ পৰাই আমি যিসকলে আমাক সুধিছিল, খবৰ লৈছিল, তেওঁলোকক আমি খবৰ ইতিমধ্যে আমি দিছোঁ আৰু আমাৰ সম্পূৰ্ণ ফৰ্মবিলাকো ওলাইছে। বাকীখিনিতে সম্পূৰ্ণ যিখিনি যোগাৰ লাগিব সেইখিনি আমি কৰি লৈছোঁ ইতিমধ্যে। গতিকে আপোনালোকৰ যোগেদি আমি সেই প্ৰচাৰখিনি কৰিবলৈ ওলাইছোঁ আৰু লগতে প্ৰথমতে আপোনালোক সকলোকে সংবাদ মাধ্যমৰ লগত জড়িত সকলো ব্যক্তিক মই ধন্যবাদ দিবলৈ ওলাইছোঁ। কাৰণ আজি বুলি নহয়, আমাৰ যেতিয়াৰ পৰা মানৱ সভ্যতাৰ বিকাশ হ'ল তেতিয়াৰ পৰাই সংবাদ মাধ্যমে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কালিদাসৰ যিটো আমি মেঘদূত বুলি যিটো কবি পাইছিলোঁ, সেই মেঘদূতটো কি? এই সংবাদ মাধ্যম। কালিদাসে মেঘৰ জৰিয়তে সংবাদ দিছিল। গতিকে আমি আজি মেঘৰ জৰিয়তে আমিতো চব মেঘৰ বতাহৰ চব ফালেদি আজিকালিতো সংবাদ প্ৰচাৰ কৰা হয়। গতিকে আপোনালোকক প্ৰথমতে মই ধন্যবাদ দিছোঁ আৰু বিশেষকৈ এই বিদ্যালয়খনৰ নিৰ্মাণত যিজনে অগ্ৰণী ভূমিকা পালন কৰিছিল আমাৰ ইএম মহোদয় ৰনেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া। এনেকুৱা এখন ঠাইত আমাৰ ড্ৰাইভিং স্কুল এখন খুলি ইয়াৰে অগণন শিক্ষাৰ্থীসকলক সুবিধা কৰি দিয়াৰ কাৰণে তেওঁ আমাৰ প্ৰশংসাৰ পাত্ৰ হয়। প্ৰথমতে ইয়াতে আমাৰ টু হুইলাৰৰ সুবিধা আছে, ফ'ৰ হুইলাৰ লাইট ভেহিকুল আছে, হেভি ভেহিকুল আছে। টু হুইলাৰৰ ভিতৰত আমি বাইক, স্কুটি আৰু ফ'ৰ হুইলাৰৰ ভিতৰত লাইট যিবিলাক আছে, ফ'ৰ হুইলাৰ কাৰ হ'ল বা এনেধৰণৰ, আৰু তাৰপিছত বাছৰো কৰি আমি প্ৰশিক্ষণ দিম। আমি প্ৰশিক্ষণ সেইবিলাক আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি বাছো আমি আনাইছোঁ, আহিব সময়ত। প্ৰশিক্ষণৰ অন্তত লাইচেঞ্চ দিয়া হ'ব। আজিকালিতো চৰকাৰে সেইটো নিয়মেই কৰিছে যে যিবিলাক ড্ৰাইভিং স্কুল আছে তেওঁলোকেহে শেষত গৈ পেলাই ড্ৰাইভিং লাইচেঞ্চটো তেওঁলোকে দিব পাৰিব। গতিকে সেইফালেদি আমাৰ এই অঞ্চলৰ যিবিলাক সাধাৰণ মানুহ আছে, যিবিলাক প্ৰশিক্ষাৰ্থী হ'ব, তেওঁলোকে হাগত থুৰি খাই ফুৰিব নালাগে আৰু অফিচে গৈ পেলাই ইয়াতে প্ৰশিক্ষণ ল'ব, ইয়াতে চাৰ্টিফিকেট ল'ব, গুচি যাব। গতিকে কিমান সুবিধা হ'ল মানুহবিলাকৰ। আৰু তাৰ কাৰণে আমি আপোনালোককো অলপ অনুৰোধ কৰিছোঁ যে আপোনালোকেও এই ক্ষেত্ৰত অলপ সহায় কৰক আমাক প্ৰসাৰৰ ক্ষেত্ৰত। ওচৰৰ বুলি নহয়, এতিয়া প্ৰশিক্ষাৰ্থী হ'ল য'ৰ পৰা হ'লেও আমি গোটেই ইয়াত গোটেইখিনি সুবিধা আমি কৰি দিম। আমাৰ এতিয়া প্ৰেক্টিকেল ক্লাছৰ লগতে আমাৰ থিয়ৰী ক্লাছো আছে। আমাৰ লাইট ভেহিকুলৰ বা টু হুইলাৰৰ ক্লাছ বেলেগ হ'ব, ফ'ৰ হুইলাৰৰ ক্লাছ বেলেগকৈ হ'ব আৰু প্ৰেক্টিকেল ক্লাছ কৰাৰ জেগা আছে। আৰু আমাৰ চবচে সুবিধাজনক আমাৰ কাৰ চিমুলেটৰ আছে। নতুন সকলে আমি তাতে শিক্ষা দিব পাৰিম। কাৰ চিমুলেটৰৰ জৰিয়তে আমি প্ৰথম শিক্ষাটো আমি তাতে দিব পাৰিম। গতিকে সকলোখিনি সুবিধা আমাৰ ইয়াত আছে। ক্লাছৰুম আমাৰ ইয়াতে দুটা আছে, লাইট ভেহিকুলৰ কাৰণে বেলেগ আৰু হেভি ভেহিকুলৰ কাৰণে বেলেগ। আৰু প্ৰেক্টিকেল ক্লাছ প্ৰেক্টিকেলতো এটাই আছে, তাতে আমি কৰিম। আৰু এতিয়া আমাৰ ট্ৰেক বনাই লৈছোঁ, ট্ৰেকত আমি প্ৰেক্টিছ ক্লাছটো আমাৰ ট্ৰেকতো কৰাম। গতিকে এইখিনি আমাৰ সুবিধা আছে ইয়াতে।